মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে কেডিছ জ্ঞানলৈ স্বাগতম জনাইছোঁ। বিভিন্ন ধৰণৰ অংকৰ ক্লাছসমূহ দিয়াৰ লগতে মই তোমালোকলৈ আজি আগবঢ়াবলৈ লৈছোঁ কিছুমান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। তোমালোকে অংকবোৰ শিকি থকাৰ লগতে মই দি যোৱা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰসমূহ শিকি যাবা। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই উপকৃত হ'ব পাৰিবা। বলা আমি প্ৰথমতে প্ৰশ্নবোৰ জানি লওঁ। কি প্ৰশ্ন মই এই ভিডিঅ'ত তোমালোকলৈ আগবঢ়াম। প্ৰথম প্ৰশ্নটো আছে, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ব্ৰিটিছ আৰ্হিত এটা সশস্ত্ৰ বাহিনী গঢ়ি তোলা হৈছিল? অপশ্যন দিয়া থাকিব ৰুদ্ৰসিংহ, কমলেশ্বৰ সিংহ, ৰাজেশ্বৰ সিংহ আৰু চন্দ্ৰকান্ত সিংহ। উত্তৰটো মই ইয়াত ৰাখিছোঁ। প্ৰথমতে প্ৰশ্নবোৰ পঢ়ি যাওঁ আৰু শেষত মই তোমালোকক উত্তৰবোৰ কৈ যাম। ছাত্ৰ ছাত্ৰীসকল, ২ নম্বৰ প্ৰশ্ন, বাহিনীটোৰ পূৰ্বৰ নাম ফ্ৰণ্টিয়াৰ পুলিচ, তাৰ পিছত আছাম মিলিটাৰী পুলিচ আছিল। 1920 চনত বাহিনীটোৱে পুনৰ নাম সলনি কৰে। বাহিনীটোৰ নাম কি? অপশ্যন আছে কাছাৰ লেভি, খান মিলিচিয়া, আছাম পুলিচ, ফ্ৰণ্টিয়াৰ পুলিচ। তাৰ পিছৰ প্ৰশ্নটো, কাবাডী বিশ্বকাপ 2014 কোনখন দেশে লাভ কৰে? কাবাডী বিশ্বকাপ 2014 কোনখন দেশে লাভ কৰে? অপশ্যন ইণ্ডিয়া, পাকিস্তান, ইংলেণ্ড, ডেনমাৰ্ক। কুৱেশ্যন নম্বৰ 4, দ্য পলিচি এক্ট অফ 1861 দ্য পলিচি এক্ট অফ 1861 কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? বিকল্প দিয়া আছে। 1 নম্বৰত ক নম্বৰত দিয়া আছে 1870, খ নম্বৰত 1860, গ নম্বৰত 1901 আৰু ঘ নম্বৰত 1862 চন। 5 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়ি যাওঁ। 5 নম্বৰ প্ৰশ্নটো কৈছে, সৰ্বপ্ৰথম দ্য পলিচি এক্ট অফ 1861 অন্তৰ্গত কিমানখন আৰক্ষী জিলা আছিল? সৰ্বপ্ৰথম দ্য পলিচি এক্ট নহয়, দ্য পুলিচ এক্ট অফ 1861। তাৰমানে মই ইয়াত পলিচি কৈ আছোঁ। দ্য পুলিচ এক্ট অফ 1861 কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? 1870, 1860, 1901, 1862। 5 নম্বৰ প্ৰশ্নটো, সৰ্বপ্ৰথম দ্য পুলিচ এক্ট অফ 1861 অন্তৰ্গত কিমানখন আৰক্ষী জিলা আছিল? অপশ্যন ক নম্বৰত 10, খ নম্বৰত 15, গ নম্বৰত 18 আৰু ঘ নম্বৰত 11। আৰু ইয়াত সৰ্বপ্ৰথম দ্য পুলিচ এক্ট অফ 1861 অন্তৰ্গত কিমানখন আৰক্ষী জিলা আছিল সেইটো অসমৰ কথা উল্লেখ কৰা হৈছে আৰু অসমৰ ক্ষেত্ৰত কিমানখন জিলা আছিল সেইটোৰ কথা সুধিছে। তো অপশ্যনবিলাক 10, 15, 18 আৰু 11। 9 নম্বৰ প্ৰশ্ন, অসম পুলিচৰ ডাইৰেক্টৰ জেনেৰেলৰ মুখ্য কাৰ্যালয় ক'ত? অসম পুলিচৰ ডাইৰেক্টৰ জেনেৰেলৰ মুখ্য কাৰ্যালয় ক'ত? অপশ্যন আছে উলুবাৰী, অপশ্যন কটোত আছে উলুবাৰী, খত কাহিলীপাৰা, গত হাউলি আৰু ঘ দেৰগাঁও। 10 নম্বৰ প্ৰশ্ন, বৰ্তমান অসম পুলিচৰ ডিজি গৰাকীৰ নাম কি? ক নম্বৰ অপশ্যনটো আছে আনন্দ প্ৰকাশ তিৱাৰী, খ নম্বৰ খগেন শৰ্মা, গ নম্বৰ ভাস্কৰ জ্যোতি মহন্ত, ঘ নম্বৰ হীৰালাল বৰা। 11 নম্বৰ প্ৰশ্নটো, প্ৰথম APBNৰ মুখ্য কাৰ্যালয় ক'ত? যোৰহাট, শিলচৰ, শিৱসাগৰ, নগাঁও। ইয়াত উত্তৰটো মোৰ ওলাই আছে। উত্তৰটো কি আছে? শিৱসাগৰ আছে। মই আকৌ
ইয়াক লুকাই পেলাওঁ। কুৱেশ্যন নম্বৰ 12ত চতুৰ্দশ APBNৰ মুখ্য কাৰ্যালয় ক'ত? যোৰহাট, খ নম্বৰ নলবাৰী, গ শিৱসাগৰ আৰু ঘ নম্বৰ নগাঁও। 13 নম্বৰ প্ৰশ্ন, ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট CID অসমত কেতিয়া গঠন হৈছিল? অপশ্যন ক 1913, অপশ্যন খ 1915, অপশ্যন গ 1858 আৰু অপশ্যন ঘ 1908। 14 নম্বৰ প্ৰশ্ন, 1929 চনত কোনজন ব্যক্তিৰ নেতৃত্বত অসম অসামৰিক পুলিচ কমিটি গঠন হৈছিল? 1929 চনত কোনজন ব্যক্তিৰ নেতৃত্বত অসম অসামৰিক পুলিচ কমিটি গঠন হৈছিল? অপশ্যন দিয়া আছে তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ, ছাৰ সৈয়দ ছাদুল্লাহ আৰু ঘ নম্বৰ বিষ্ণুৰাম মেধি। 15 নম্বৰ প্ৰশ্ন আৰু আজিৰ শেষৰ অন্তিমটো প্ৰশ্ন হ'ল, ভাৰতবৰ্ষৰ সুৰক্ষা ব্যৱস্থাত ৰুস্তম 2 কি? ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ অপশ্যন দিয়া আছে লাইট ৱেইট এয়াৰক্ৰাফ্ট, খ নম্বৰ এয়াৰ টু এয়াৰ মিছাইল, গ নম্বৰ আনমেণ্ড কম্পেক্ট এয়াৰ ভেহিকল আৰু ঘ নম্বৰ এণ্টি মিছাইল টেংক। ছাত্ৰ ছাত্ৰীসকল ব'লা আমি এতিয়া উত্তৰবোৰ চাওঁ। এতিয়া 1 নম্বৰ উত্তৰটো চোৱা, কি হ'ব? কোনজন আহোম স্বৰ্গদেৱৰ ৰাজত্বকালত ব্ৰিটিছ আৰ্হিত এটা সশস্ত্ৰ বাহিনী গঢ়ি তোলা হৈছিল? অপশ্যন উত্তৰটো হ'ব, চোৱা উত্তৰটো আমি পাই যাম অপশ্যন বি অৰ্থাৎ অপশ্যন খ কমলেশ্বৰ সিংহ। তাৰপিছত আমাৰ চোৱা, বাহিনীটোৰ পূৰ্বৰ নাম ফ্ৰণ্টিয়াৰ পুলিচ, তাৰপিছত আছাম মিলিটাৰী পুলিচ আছিল। 1920 চনত বাহিনীটোৱে পুনৰ নাম সলনি কৰে। বাহিনীটোৰ নাম কি? এতিয়া ইয়াত চাওঁ, উত্তৰটো হ'ব লাগে কি? আছাম পুলিচ। আচলতে এইটো হ'ব লাগিছিল আছাম পুলিচ নহয়, আছাম ৰাইফলছ। এইটোৰ উত্তৰ হ'ব আছাম ৰাইফলছ। ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটোৰ অপশ্যন হ'ব লাগে আছাম ৰাইফলছ। আছাম ৰাইফল, আছাম পুলিচ নহয়, আছাম ৰাইফল। চ' এইটো উত্তৰটো হ'ব আছাম ৰাইফল। ছাত্ৰ ছাত্ৰীসকল এইদৰে আমি প্ৰশ্নবোৰ শুদ্ধও কৰিব লাগিব কিছুমান, কাৰণ আমি যিবোৰ কৰি আছোঁ সেইবোৰত কেতিয়াও ভুল থাকিব নালাগে, কাৰণ শিকোঁতেই যদি ভুল হয় তেতিয়াহ'লে উত্তৰ দিওঁতেতো ভুল হ'বই। সেয়েহে এইটো মই জানো যে ইয়াত আছাম পুলিচ নহয়, আছাম ৰাইফলছ হ'ব লাগে। কুৱেশ্যন নম্বৰ 3, কাবাডী বিশ্বকাপ 2014 কোনখন দেশে লাভ কৰিছিল? সেই দেশখন হ'ল কি? ইণ্ডিয়া। কি হ'ব? এই দেশখন হ'ব ইণ্ডিয়া, ক। তাৰপিছত দ্য পুলিচ এক্ট 1861 কোন চনত প্ৰৱৰ্তন কৰা হৈছিল? সেইটো হ'ব 1862 চনত। চোৱা 1862 চন, ঘ। সৰ্বপ্ৰথম দ্য পুলিচ এক্ট অফ 1861ৰ অন্তৰ্গত কিমানখন আৰক্ষী জিলা আছিল? আৰু কিমানখন আছিল সেইটো স্পষ্টকৈ দিয়া নাই, যিহেতু অসমৰ কথা আমি আলোচনা কৰি আছোঁ, সেয়েহে অসমত কিমানখন আছিল? ইয়াত উত্তৰ হ'ব অপশ্যন ঘ 11খন আৰক্ষী জিলা। এতিয়া চোৱা, অসম পুলিচৰ ডাইৰেক্টৰ জেনেৰেলৰ মুখ্য কাৰ্যালয় ক'ত আছে? আমাৰ উত্তৰটো হ'ব উলুবাৰীত। অপশ্যন ক উলুবাৰীত। মই ইয়াত উত্তৰটো লিখা নাছিলোঁ, উত্তৰটো মই এবাৰ লিখি দিওঁ। উত্তৰটো হ'ব উলুবাৰী। ছাত্ৰ ছাত্ৰীসকল এই ধৰণে আমি আমাৰ কামবোৰ কৰি যাব লাগিব। গতিকে তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা। মই তোমালোকৰ বাবে এনেধৰণৰ কিছুমান ভিডিঅ' আগবঢ়াম, যিবোৰ ভিডিঅ' আন কোনো চেনেলত তোমালোকে দেখা নাপাবা। ছাত্ৰ ছাত্ৰীসকল চোৱা, এইটো উত্তৰ নহয়। 10 নম্বৰ প্ৰশ্নটোত চোৱা,
বৰ্তমান অসম পুলিচৰ ডিজি গৰাকীৰ নাম কি তোমালোকে জানা আনন্দ প্ৰকাশ তিৱাৰী আগৰ ডিজি আছিল খগেন শৰ্মা পূৰ্বৰ ডাইৰেক্টৰ জেনেৰেল আছিল আৰু বৰ্তমানজনৰ নাম হ'ল ভাস্কৰ জ্যোতি মহন্ত আৰু 11 নম্বৰ প্ৰশ্নটো চোৱা প্ৰথম এপিবিএনৰ মুখ্য কাৰ্যালয় ক'ত উত্তৰ হ'ব শিৱসাগৰত চতুৰ্দশ এপিবিএনৰ মুখ্য কাৰ্যালয় ক'ত হ'ব নলবাৰীত ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্ট CID অসমত কেতিয়া গঠন হৈছিল 1913 চনত অপশ্যন এ টো শুদ্ধ 1929 চনত কোনজন ব্যক্তিৰ নেতৃত্বত অসম অসামৰিক পুলিচ কমিটি গঠন কৰা হৈছিল ছাৰ সৈয়দ সাদুল্লাৰ নেতৃত্বত কুৱেশ্যন নম্বৰ 15 ভাৰতবৰ্ষৰ সুৰক্ষা ব্যৱস্থাত ৰুস্তম 2 কি আছিল ৰুস্তম 2 আছিল আনমেন্ড কম্বেট এয়াৰ ভেহিকল ছাত্ৰ ছাত্ৰীসকল সকলোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ